উত্তীৰ্ণ হোৱা আমাৰ মৰমৰ ছাত্ৰী প্ৰতিষ্ঠিতা বৰুৱা। আহা প্ৰতিষ্ঠিতা ক'ত আছা? আহা। এই অনুষ্ঠানৰ বিশিষ্ট অতিথি আমাৰ শ্ৰদ্ধাৰ বাইদেউ অকণমান মঞ্চলৈ সাদৰে আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ বিদ্যালয়ৰ সম্পাদক শ্ৰদ্ধেয় অশোক বৰা ছাৰকো মই অকণমান সময়ৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি পৰিয়ালৰ তৰফৰ পৰা প্ৰতিষ্ঠিতা বৰুৱালৈ এখন অভিনন্দন পত্ৰ যুগুতাই আনিছোঁ। মই এইখিনিতে দুখ প্ৰকাশ কৰিছোঁ যে কিছু অসুবিধাৰ বাবে পৰিয়ালৰ আন সদস্য উপস্থিত থাকিব নোৱাৰিলে। সকলোৰে হৈ মই অনুষ্ঠানটিত হোতাস্বৰূপে আছোঁ। মই পত্ৰখনি পাঠ কৰি দিছোঁ। প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা পৌৰাণিক শৈক্ষিক বঁটা জ্যোতি বিদ্যাপীঠ দিয়কৰ নিম্ন প্ৰাথমিক শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা শ্ৰী প্ৰতিষ্ঠিতা বৰুৱালৈ অভিনন্দন পত্ৰ। শ্ৰী প্ৰতিষ্ঠিতা বৰুৱা, দিনাংক 1 জুলাই 2024। জয় জয়তে তোমালৈ যাচিছোঁ আন্তৰিক মৰম আৰু অভিনন্দন। 2023-24 বৰ্ষৰ বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাত নিম্ন প্ৰাথমিক শাখাত 99.34% নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত তুমি প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা পৌৰাণিক শৈক্ষিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছা। সেয়েহে এই বৰ্ষৰ উক্ত বঁটাটি তোমালৈ আমি সাদৰেৰে আগবঢ়াইছোঁ। তোমাৰ এই শৈক্ষিক যাত্ৰাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। কঠোৰ সাধনাৰে জীৱনৰ সুন্দৰ বাটত আগবাঢ়ি যোৱা। শেষত তোমাৰ সৰ্বতোপ্ৰকাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইতি পৰিয়ালবৰ্গৰ হৈ মহিলা বৰা মোৰ মা, মৃন্ময়ী বৰা মোৰ বাইদেউ, অশোক বৰা মই নিজেই, নৱজ্যোতি বৰা মোৰ ভাইটি, দিয়ক ৰজাবাৰীৰ নাম চুকাওঁ, দিনাংক 1 জুলাই 2024। আমি প্ৰতিষ্ঠিতা পৰিয়ালৰ তৰফৰ পৰা এখনি গামোচাৰে জয় জয়তে আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ পাছতে আমি প্ৰতিষ্ঠিতালৈ যুগুতাই অনা অভিনন্দন পত্ৰখনি আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি শ্ৰদ্ধেয়া বাইদেউ তেওঁৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আশা কৰিম প্ৰতিষ্ঠিতাৰ লগতে বাকী সকলেও আৰু ভাল ৰিজাল্ট কৰি এই বঁটাটি অনাগত দিনত পাবলৈ সক্ষম হ'ব। আমি দুয়োগৰাকী বিশিষ্ট ব্যক্তিক ধন্যবাদ জনাই নিৰ্দিষ্ট আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰতিষ্ঠিতা বৰুৱা তেওঁ বঁটা গ্ৰহণ কৰিব অতুল গগৈ ছাৰৰ। দ্বিতীয় অনুৰণ দত্ত অনুপস্থিত। প্ৰতিষ্ঠাতা বৰুৱাই বঁটা গ্ৰহণ কৰিব আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক উৎপল বৰুৱা ছাৰৰ পৰা। দ্বিতীয় হৈছে সমৃদ্ধপদ বৰুৱা। সমৃদ্ধপদ বৰুৱাই বঁটা গ্ৰহণ কৰিব অতুল গগৈ ছাৰৰ পৰা। তৃতীয় হৈছে নীলাদ্ৰী বৰঠাকুৰ। নীলাদ্ৰী বৰঠাকুৰে উৎপল বৰুৱা ছাৰৰ পৰা বঁটা গ্ৰহণ